নমস্কাৰ সকলোকে আজি সাধাৰণ জ্ঞানৰ নতুন খণ্ডটিলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ প্ৰথম প্ৰশ্নটিলৈ। দিখৌ নৈ কোন জিলাত আছে? উত্তৰ শিৱসাগৰ জিলাত আছে। পৰৱৰ্তী প্ৰশ্ন, বৰাক নদীখন কোনখন পাহাৰৰ পৰা ওলাইছে? উত্তৰ বৰাইল পাহাৰৰ পৰা ওলাইছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? উত্তৰ ডিব্ৰুগড় জিলাত আছে। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদী কোনটো হিমবাহৰ পৰা উৎপত্তি হৈছে? উত্তৰ চেমা-য়ুং-ডং হিমবাহৰ পৰা উৎপত্তি হৈছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ মাটি বনাঞ্চল? উত্তৰ 34.21% মাটি বনাঞ্চল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে নগৰত বাস কৰে? উত্তৰ 14% নগৰত বাস কৰে। পৰৱৰ্তী প্ৰশ্ন, সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। আহোম শাসনকালত নিম্ন ধনশিৰি উপত্যকা অঞ্চলৰ চোৱা চিতা কৰা বিষয়াগৰাকীক কি বোলা হৈছিল? উত্তৰ মৰঙী খোৱা গোহাঁই বোলা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক। আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? উত্তৰ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আছিল। আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। জোনাকী কাকতখন প্ৰথম প্ৰকাশ কেতিয়া হৈছিল? উত্তৰ 1889 চনত প্ৰথম প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী অসমীয়া প্ৰসিদ্ধ সাহিত্যিকৰ ছদ্মনাম শিলভদ্ৰ আছিল? উত্তৰ ৰেৱতীমোহন দত্ত চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্যৰ নীলা বাইদেউ ৰূপে খ্যাত সাহিত্যিকগৰাকী কোন? উত্তৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন, সীমাৰ মাজে অসমী তুমি বাজাও আপোন সুৰ, আমাৰ মাজে তোমাৰ প্ৰকাশ তাই এত মধুৰ কবিতাফাঁকিৰ কবি কোন? উত্তৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। ইণ্ডিয়া উইন্স ফ্ৰীডম গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মৌলানা আবুল কালাম আজাদ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। হোম ৰুল লীগৰ মুখপত্ৰখনৰ নাম কি? উত্তৰ নিউ ইণ্ডিয়া নিউজ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ভাৰতৰ কোনগৰাকী মহিলা সাহিত্যিকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰ আশাপূৰ্ণ দেৱী। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? উত্তৰ বেংগল গেজেট। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ ভাৰতীয় সাহিত্যৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? উত্তৰ কলহনৰ ৰাজতৰংগিনী। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। চাৰে জাহাঁছে আচ্ছা গীতটি কোনে ৰচিছিল? উত্তৰ মহম্মদ ইকবালে ৰচিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। কোনগৰাকী জাৰ্মান সংস্কৃত পণ্ডিতৰ নামত দিল্লীত এটা প্ৰেক্ষাগৃহ আৰু কলকাতাত এটা ভৱন নামাকৰণ কৰা হৈছে? উত্তৰ মেক্স মুলাৰৰ। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। হৰ্ষচৰিত গ্ৰন্থৰ প্ৰণেতা কোন? উত্তৰ বাণভট্ট। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। আৰ্নেষ্ট হেমিংৱে কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল? উত্তৰ দ্য ওল্ড মেন এণ্ড দ্য চি গ্ৰন্থৰ বাবে হেমিংৱে নোবেল বঁটা লাভ কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন, এছিয়াৰ হোমাৰ কোন? উত্তৰ ফিৰদৌছিক এছিয়াৰ হোমাৰ বুলি কোৱা হয়। আহিছোঁ এইবাৰ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। ডাচ কেপিটেল কাৰ অমৰ সৃষ্টি? উত্তৰ কাৰ্ল মাৰ্ক্সৰ অমৰ সৃষ্টি। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনালোঁ। ধন্যবাদ।